নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সংস্কৃতৰ প্ৰথম পাঠটো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা কৈ থৈ দিওঁ যে তোমালোকে পাঠটো পঢ়োতে শব্দবিলাক শুদ্ধ উচ্চাৰণ কৰিবা আৰু শব্দবিলাক ভালদৰে চাই জালি শব্দবিলাক উচ্চাৰণ কৰিব যত্ন কৰিবা। তো বলা আমি পাঠটো আৰম্ভ কৰোঁ। প্ৰথম পাঠ ধীৰা বালকা একস্মিন গ্ৰামে ত্ৰয় বালকা आसन् ग्रीष्मावकाशस्य समय आसीत् ते प्रवासस्य योजनां कृतवन्तः अभिभावकानाम् अनुमतिं प्राप्तवन्तः नूतन वस्त्राणि धृतवन्तः वासस्थानं गतवन्तः बसयानस्य आरोहणं कृतवन्तः बसयानं प्रस्थितं मार्गे अरण्यम् आसीत् अकस्मात् लुण्ठका यानं स्थगितवन्तः झटिति यानस्य आरोहणं कृतवन्तः ते पुसन्दिं दर्शितवन्तः उक्तवन्तः भो यात्रिणः स्व आभूषणानि स्वधनं सर्वं यच्छन्तु अन्यथा मारयाम इति। सर्वे यात्रिणः भीता अभवन्। तदा त्रय बालका शोनो लुण्ठकानां पृष्ठतः गतवन्तः झटिति तेषां हस्तं गृहीतवन्तः आयुधानि पातितवन्तः। सर्वे यात्रिणः मिलित्वा लुण्ठकान् ताडितवन्तः आरक्षकाय दत्तवन्तः। सर्वे बालकानां धैर्यं श्लाघितवन्तः। আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পালা। শব্দ উচ্চাৰণ কৰা যদি তোমালোকৰ ভুল হয় তেন্তে তোমালোকে এই ভিডিঅ'টো বাৰে বাৰে চাবা আৰু এই ভিডিঅ'টো যেনেকৈ তোমালোকৰ শব্দবিলাক উচ্চাৰণ কৰা আছে তোমালোকে শব্দবিলাক উচ্চাৰণ তেনেকৈ কৰিবা আৰু বানান কৰি শব্দবিলাক উচ্চাৰণ কৰিলে সোনকালে সোনকালে শিকিব পৰা যায়, ক'ব পৰা যায়। গতিকে তোমালোকে বানান কৰি যিমান পাৰা চেষ্টা কৰিবা। গতিকে আজিলৈ ইমানেই। তোমালোকে পঢ়াৰ ৰেকৰ্ডিংবিলাক মোক চেণ্ড কৰিবা। আজিলৈ ইমানেই। নমস্কাৰ।